হেল্ল' গাইজ, বহুত অন্তত ৰিজাল্ট দিলেগৈ। এতিয়া বাইবাৰ কাৰণে প্ৰস্তুতি, আৰু মই আছোঁ আমাৰ ঘৰৰ পিছফালে। চ' বন্ধুসকল, খবৰ খাতি আমাৰ ইয়াত বহুত বেয়া। কাৰণ কি ক'ম বন্ধুসকল, বহুত কষ্ট কৰাৰ পাছতো যদি নাপালে অলপ নহয় বহুত বেয়া লাগে। আৰু কষ্ট কৰিলে সঁচাকৈ সকলো বস্তু পোৱা নাযায়, ভাগ্যও লাগে। পইণ্টত গুচি গ'লে বহুত বেয়া লাগে। তেনেকৈ 5 নম্বৰ 6 নম্বৰ 10 নম্বৰ তেনেকৈ নম্বৰত গুচি যোৱাটো অলপ ইমানো বেয়া নালাগে য'ত পইণ্টত গুচি যায়। চ' বন্ধুসকল, সেয়ে কয় সকলো বস্তু কষ্টৰে পোৱা নাযায়, ভাগ্যও লাগে, কথাষাৰ সঁচা। আৰু বন্ধুসকল, আমাৰ ইয়াত ইমান ৰিজাল্ট ভাল হোৱা নাই, কাৰণ কাটঅফো অলপ বহুতেই গৈছে। মানে বহুত গৈছে, মানে পেপাৰ যেনেকুৱা আহিছে তেনেকেই আৰু মাৰ্কটো সকলোৱে পাইছে। আৰু মই আছোঁহি ইয়াত, আপোনালোকক দেখাইছোঁ। সিফালে আছে আৰু গিটাৰখন লৈ কিনি বজাব নাজানো, শিকি আছোঁ। বজাব নাজানো কিন্তু শিকি আছোঁ। কেতিয়াবা আপোনালোকক বজাই কিনি শুনাম। আৰুনো কি কৰিম, 2 বছৰ ধৰি কিনি কষ্ট কৰি কিনি ফলো পাইছিলোঁ, কিন্তু নিজৰ মূৰ্খামিৰ কাৰণে পৰীক্ষা হলত তেনেকুৱা নম্বৰ পালোহি। চ' এনেকুৱা চান্স দুবাৰ পাম নে নাপাম নাজানো, কিন্তু কি হ'ব নাজানো। আৰু অকল কামাণ্ডোটো মই ভাল নম্বৰে পাবলৈ সক্ষম হৈছিলোঁ, কিন্তু তাতো পইণ্টত গুচি গ'লোঁ। আৰু সকলো যদি আপোনালোকলৈ বেষ্ট অফ লাক, যদি আপোনালোকৰ ভাল হৈছে। আৰু বেয়া হোৱাজনক কি ক'ম, ময়ো এজন কেণ্ডিডেট, চ' ময়ো পইণ্টত গুচি গৈছোঁ। বহুত বেয়া লাগিছে। আৰু আমাৰ গাঁৱৰ 5জন দিছিলে, ৰেকৰ্ড ভাঙি দিলে, 5জনে বেয়া হ'ল। মানে কাটঅফ যেনেকুৱা যায় আমাৰ ইয়াত, চ' এনেকুৱা নম্বৰত পাত্তাই নাপায় আমাৰ ইয়াত। চ' কি ক'ম, ক'বলৈ ভাষা নাই, দুখ কৰিবলৈও মানে কিবা নাই। চ' সেয়া মুকলি আকাশত ওলাই কিনি মনৰ কথাখিনি পাতি আছোঁ ইয়াতে। কাকনো ক'ম মনৰ বেদনাবিলাক। আৰু বন্ধুসকল, আৰু নতুন পোষ্ট ওলাম কয়, কিন্তু বিশ্বাস কৰিব নোৱাৰি, কাৰণ এইটো 2023 চনত এপ্লাই কৰিছিলোঁ, আমি 2025 চনত ইণ্টাৰভিউ দিলোঁ। আৰু সেয়ে বন্ধুসকল, যদি ওলায় যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে দিয়ে থাকিম, নমৰালৈকে। আৰু এতিয়া নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি যাব লাগিব। আৰু সেই সকলোবোৰ লগতে লাগি থাকিব নোৱাৰি। চ' বন্ধুসকল, আপোনাৰ মনোভাৱ কি হয় নাজানো, কিন্তু মোৰতো একদম ভাঙি গৈছে। গল্ডেন চান্স বুলিবলৈ ফৰেষ্ট গাৰ্ডটো আছিলে, চ' এই গল্ডেন চান্সটো আমি ল'ব নোৱাৰিলোঁ। চ' সেইবোৰ সকলোবোৰ বুজি জানি কিনি আমি লাগিছিলোঁগৈ, কিন্তু পল পাইছিলোঁহি। আৰু কিন্তু পৰীক্ষাত অলপ পইণ্ট মানে আধা নম্বৰ তেনেকৈ থাকি গৈছে। চ' বহুতেই বেয়া লাগিছে। আৰু বেলেগ ডিষ্ট্ৰিক্টত হ'লে আমি পালোঁ হয়, কিন্তু আমাৰ ডিষ্ট্ৰিক্ট অলপ কিবা হয়, মাজুলী ডিষ্ট্ৰিক্ট। চ' সকলোৱে জানে, ফিজিকেলেই হওক ৰিটনেই হওক আমাৰ ইয়াত যায়ে, কাৰণ 2011 চনৰ লোকপ্ৰিয় মতে যায় কাটঅফবিলাক। চ' তাৰ ওপৰত একো ক'বও নাযাওঁ। পৰীক্ষাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিবলৈ আহিছিলোঁ। চ' আমাৰ ইয়াত ভালো হৈছে, কিছুমানৰ তেনেকৈ চিভিল ডিফেন্সত হৈছে, কিছুমানৰ এফেয়াৰত হৈছে, কাচিত এটা দুটাহে এবি ইউবি পাইছে, য'ত সিহঁতি ভাল নম্বৰ পাইছে। আৰু ৰিটনতেই হওক ফিজিকেলতে হওক, এইকাৰণে সিহঁতি এবি ইউবিতে সোমাইছে, তেনেকৈ আনৰিজাৰ্ভত সোমাইছে। আৰু চ' ক'বলৈ নাযাওঁ, আমাৰো ভালেই আছিলে, কিন্তু এক্সামটো খেলি মেলি। চ' এইকাৰণে কওঁ বন্ধুসকল, মোৰ নিজৰ মনোভাৱ, আৰু যিমানে কষ্ট কৰক
কিন্তু বাক্য অলপ লাগে। বাক্য নহ'লে কোনো বস্তু সফল নহয় বুলি ভাবোঁগৈ আৰু বাক্যৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰি, কৰ্ম কৰিলেহে পায় ফল। সেইকাৰণে আমিও কৰ্ম কৰিছিলোঁ, কিন্তু কৰ্মটো ইমান সফল নহ'ল। সফল হৈছিলে, ৰিটাৰ্ণ দিব পাইছোঁ, তাতে ধন্যবাদ। আৰু এটা ষ্টেপ পাৰ হৈ কিনি এটা ষ্টেপ যাওঁ অৱস্থা, কিন্তু ৰৈ গ'লোঁ আৰু। এতিয়া নেক্সট লেভেললৈ আপোনালোকে যদি পাইছে, আপোনালোকলৈ বেষ্ট অফ লাক। আৰু যদি নতুন ভেকেঞ্চি ওলাই ট্ৰাই এগেইন কৰিম।